everyone, welcome back. কি খবৰ আপোনালোকৰ? আশা কৰো আপোনালোক সকলো ভালে আছে আৰু মই ভালে আছো। তুমি ভালে আছা? আমি এতিয়া ইয়া যাবলৈ ওলাইছো ঘৰলে। মামিহঁতৰ ঘৰলে যাম। মোৰ ভাই বোৱাৰী নম্ৰতা আজি বাৰ্থডে। তো ইয়া বাৰ্থডে খাবলৈ যাবলৈ ওলাইছো আৰু ঘৰলেও যাম। তাত গৈ থাকিমগে। দুদিন থাকিম চাগে। ছুটি আছে। তো ইয়া যাবলৈ ৰেডি হৈছো। আমা ইসুমেনা এই সুইজাৰ পিনি লৈছে পুৰা কটা আছে এফালে হেতু স্টাইল আকৌ হেতু হ্যাপি বাৰ্থডে এতিয়া আমি চাহ খাবলৈ লৈছো আৰু কেক কাটিলে মানে হেতি ৰাতিয়ে কাটিলে কেক ইভান মেনা হেখন খেলিব লাগে নেকি ফিস চাব কি কৈছে ঘুৰাই ফুৰিছে ওই সভাতে হেটো জিংগা হেইডোখন লাগিব তাইল আমি এইফালে খেলিম আহা আমি এইফালে খেলিম আহা Baba, paisa deh, ajau, paisa deh, Baba, hehe, mata dia, mata dia, mata di bawah. খেলিব লাগে কি বা কৈছিল যে আমি বলা আমি আমি আমু হাত ধইলে নক লাগে কি হল নক লাগে আমি বলে কইব যাম হা বল কি কই নক লাগে নক লাগে আইজো একে পাকতে কই দিছে এটুকু তো মাছ দেখুন মাছ Mas. Oke কথা পাতি আছো হ্যাঁ না মাইসুমেনা কানি আছে কেলা কানি ইসুমেনা কানি আছে কবাত থৈছে মামা ঘৰত পায় নি মামা ভুজিয়া বাবা ভুজিয়া আৰু মামা ভুজিয়া এভৰিৱান গুড মৰ্নিং আজি হৈছে নেক্সট ডে এতিয়া এয়া ৰাতিপুৱা সোনকালে হৈ আছে 7টামান বাজিছে তো আমি সোনকালে উঠিলো উঠি মেলি গা পা ধুলো এতিয়া মানে দুৱা এটা কৰা হ'ব 8টামান বজাত তো এতিয়া মানে ৰেডি হৈ লৈছো আৰু বৈ খাই আছে কি লাল চাহ আৰু কটা বিস্কুট ভাল লাগে ন ৰাতিপুৱা মিঠাই নাই আজি ৰাতিপুৱা সুদাকে ভাল লাগে ময়ো এখন খাই লৈছো এয়া ৰাতিপুৱা খাই বৈ লৈ তাৰপিছত আৰু বনাব লাগিব এয়া আমি এতিয়া পুৰি বনাই আছো এফালে বৈ বেলি আছে আৰু এয়া মই শিকি আছো এইফালে এয়া ফুলা লুচি তাৰপিছত বনোৱা আছে বুট দুলি বোলে বুট দালি আৰু এইফালে এয়া কাষ্টাৰ্ড বনাই থৈছে বৈ এতিয়া ৰাতিপুৱা মানে জোনাফতে বিশেষ ইমান নাখাওঁ বুলি ক'লে তো ভাবিলোঁ আমি ইয়াকে বনাম এয়া বনাই আছোঁ আৰু জোনাফত গৈছে কবস্থানলৈ পঢ়িবলৈ গৈছে আহি পালেহি জোনাফত আহি পালেহি যোৱাৰ ফালে অকণমান দেখাই দিবা কিবা লগাইছে নি
কেতিয়া মাত্ৰ দেখো নহয় বান্দৰ ধুনাপক ইউটিউবত উঠাই দিম মানে হেৰি ধুনাপক সুধিলো আৰু দেই ইউটিউবত উঠিব নোঠায় উঠিব হয় না ধুনা এইবোৰ আমাৰ কাম নাই গোবৰ পেলোৱা গাখীৰ খুওৱা বা ট্ৰেইনত গৈছা মাছ ক'বা 1000 টকাৰ ভিতৰত থৈ দিছে তুমিতো ইয়াৰ পৰা ফালে বৈ লৈছে ভাঙন মাছ ভাল লাগে ন কি কৰিব চৰচৰি এতিয়া কিবা বনাব আৰু আইটেম অঁ টেঙা অঁ এইফালে ধান ৰ'দত দি থৈছে শাক নাই অঁ অঁ সেইটো দিও পাৰি নি খাবলৈ অঁ এই আমাৰ ইছুৱে আজি প্ৰথম পাইছে ইয়াত ধান অপশ্যনে পাইছে অঁ ইছুৱে নাই পোৱা ইছুৱে আজি প্ৰথম পাইছে এইটো ভাল লাগে তোমাৰ খালি জোতাযোৰ লেতেৰা হ'ব জোতাযোৰ লেতেৰা হৈয়ে আছে বাৰু হয় নেকি জোতাযোৰ খালি উল্টাকে পিন্ধে এতিয়া আমি আপচনা ডান্স স্কুললৈ যাবলৈ ওলাইছোঁ আৰু এওঁ মিটিং এখন আছে তেওঁ ৰেডি হৈ লৈছে ইফালে ইছুমেনা আৰু আবাকক ফটো দুখনমান তুলি দিলোঁ ইছুমেনা বেগ এটা লৈ লৈছে তাই মেকআপৰ বস্তুখিনি আছে বেগটোৰ ভিতৰত চব থাকেই সদায় পিকনিক যাব নি অঁ পিকনিক যাব অঁ গৈছিলে কালি আছেগৈ এইয়া শ্ৰীমন্ত আমি আহি ডান্স স্কুল পাই গ'লোঁ সেয়া আপোনাৰ ফ্ৰেণ্ড বহি আছে দুজনী ইছুমেনাহঁতৰ লগত কথা পাতি আছে কাঠৰ খৰি অলপ জ্বলাই ললে অঙঠাটো ধুনীয়া ধুনীয়া হয় আৰু এইটো দ নহয় ইয়াত অঙঠাটো যদি হয় নহয় বহুত দেৰিলৈকে থাকে তাকেতো এইটো আমাৰ জুই ঘৰ তাৰপাছত বৌয়ে একদম পুৰা এইফালে ধুনীয়া যোগাৰ এটা কৰি লৈছে ইয়া চাওক বেঙেনা পুৰিছে কিহত দিছে নাই একদম তাঁৰ দি পিনে হেৰি কৰি লৈছে হে নাই জাঠিডালত তাঁৰে দি হেৰি কৰি লৈছে ইয়াত তন্দুৰী চিকেনো বনাব পাৰিব তাকে পাতি আছো আৰু সেইটো এদিন বনাই খাব লাগিব কাৰোবাৰ ঘৰত যদি এনেকুৱা ষ্টেণ্ড আছে তেতিয়া এইদৰে জুইত দিওঁতে তাঁৰ লগাই ল'ব পাৰে আৰু মানে বেঙেনা বিলাহী আলু আমি কেতিয়াবা জুইত দি দিলে মানে কলা পৰি যায় ন বেছি ছাই নিচিনা হৈ যায় এইদৰে দিলে ছাই নহয় আৰু পূৰা ধুনীয়াকৈ সিজি যায় বাৰু ভিতৰলৈকে বৌয়ে এইটো ভাল আইডিয়া লগালে একদম ধুনীয়া হ'ল আৰু বেঙেনা পিটিকা খাই ভাল লাগিলে তাৰপাছত এয়া একদম পূৰা ধুনীয়াকৈ ইলুটি শিলুটি কৰি দিছে এয়া বৌয়ে আৰু হৈয়ে গ'লগৈ বাৰু এয়া মাছ ফ্ৰাই কৰি থকা হৈছে এয়া এইফালে এতিয়া এয়া মাছো পুৰা হৈছে পুৰা মাছৰ পিটিকা বনোৱা হ'ব কালি চিকেন খালোঁ কয়লাৰ আকৌ এইফালে চেনিপুঠি মাছ সেইখিনি ভিডিঅ' কৰাই নহ'লে এইফালে এয়া জলকীয়া লাগি আছে ঘিউ জলকীয়াটো এয়া বৌয়ে লগাইছে গছজোপা দেখিছে নাই কিমান ওখ বহুত ওখ এইয়া চাওক এয়া মই ৰ'ব অলপ দূৰৰ পৰা দেখাই দিছোঁ এইয়া ধেৰ লাগিছিলে এতিয়া নাই বাৰু অলপ চিঙা হ'ল বৌ সেই আচাৰ চাচাৰ বনালে তাৰপাছত এতিয়া এয়া ইয়াৰ পৰা ছিঙি পিনে এটা জলকীয়া দিম মজা লাগিব এতিয়া পুৰা পিটিকাত এয়া এজোপা এয়া বৈ এফালে ছিঙিছে এয়া আৰু এজোপা লাগিছে এইবোৰ চব বৈ কৰি থাকে অঁ সেই হেৰি দি দিব ফুটছাই দি দিব ফুটছাই দি দিলে ভাল হৈ যাব অঁ অঁ পিঁয়াজৰ পানী দিছিলে স্প্ৰে কৰি দিছে এয়া এইফালে এজোপা পাও এয়া বৈ ছিঙিছে এয়া এতিয়া বেঙেনা পুৰা পিটিকা আৰু এইফালে মাছৰ পুৰা পিটিকাত দিয়া হ'ব যথেষ্ট এতিয়া এয়া বাগানলৈ বুলি যাবলৈ ওলালোঁ এয়া মাহঁতক মাত লগাই মেলি এয়া এতিয়া বাগানলৈ গৈ থাকোঁ আৰু সি পাই এয়া এওঁ মোৰ হাততে কিবা এটা ধৰাই দিছে কৈছে এইটো কিবা এটা আছে লোৱা মই কাপোৰকেইটা মেচিনত দিছোঁ তেওঁ পিছফালৰ পৰা আনি মোক দিছে এইটো ধৰাচোন বোলে কি চাইছোঁ মই আচৰিত হৈ গ'লোগৈ কাইলৈ মানে মোৰ বাৰ্থডে তেওঁ এয়া কোট এটা আনি দিছে মোক এতিয়া তাকে মোৰ হাঁহি ওলাই গৈছে মানে একদম ভাল লাগি গৈছে আৰু ছাৰপ্ৰাইজ দি দিলে থেংক ইউ কৈ দিছোঁ আৰু তেওঁক
এইফালে বস্তু পেলাই মেলি একদম পূৰা মানে ফূৰ্তিত ক'ব নোৱাৰা হৈ গৈছোঁগৈ মই এতিয়া তাকে পিন্ধি চাওঁচোন হয়নে নহয় তেওঁ কেতিয়ানো ল'লে মই গমেই নাপাওঁ তেওঁ মিটিংলৈ বুলি ওলাই যাওঁতে তেতিয়া চাগে ঘূৰি আহোঁতে ল'লে নেকি এতিয়া পিন্ধি চাওঁচোন বাৰু হয়নে নহয় এয়া পিন্ধি চাইছোঁ এয়া জোখাৰে হৈছে বাৰু দেই এওঁ কৈছে যে ডাঙৰ হ'ব নি কি মই কৈছোঁ ডাঙৰটো মোলৈ নহয় মই ইমান শকত হ'লেতো সৰুৱে হ'ব কিন্তু এয়া পূৰা জোখাৰ হ'ল বাৰু হাতকেইটা অকণমান দীঘল নিচিনা কিন্তু হ'লেও চলি যাব বাৰু আৰু ঠাণ্ডাতটো এতিয়া তলত হাইনেক এটা পিন্ধা হ'বই বাৰু আপোনালোকৰ কেনেকুৱা লাগিলে জনাব দেই মুখ হাত ধুই মেলি এতিয়া ফ্ৰেছ হৈ ল'লোঁ হ'ল বাৰু আহি পোৱা অলপ টাইম হ'ল বাৰু এতিয়া 9:30 বাজিলে আমি আহি পাওঁতে 8:30মান বাজিলে 1 ঘণ্টাই হ'ল আহি পোৱা তাৰপৰা আহি হাত ভৰি ধুই মেলি তাৰপৰা ভাত তৰকাৰী বনালোঁ বনাই এতিয়া আমাৰ ইছুমেনে ইয়াত পঢ়ি আছে ভাল ছোৱালী ন পঢ়ি থাকে হয়নে ভাল ছোৱালী বহুত ভাল ছোৱালী মোৰ এইডোখৰতে কিবা গুটি এটা উঠিছে কি জানো গুটি এটা উঠিছে বিষাইছে এইটো বিষাইছে দাদি যে উঠত পোহাত আছে দাদি যে কিবা হেৰি হৈ গৈছে ঠাণ্ডা দিন যে ঠাণ্ডা দিনত হয়ে আৰু এতিয়া অলপ দেৰি পিছত আমি ভাত খাম এতিয়া ভোকেই লগা নাই ভোক লাগিলে খাম আৰু ভাত কাইলৈ তোমাৰ বাৰ্থডে কাইলৈ মোৰ বাৰ্থডে যদি ভিডিঅ' বনাওঁ আৰু আপোনালোকে চাবলৈ পাব আৰু বাৰ্থডে ভিডিঅ' ন আমাৰ ইছুমেনে মোক কি দিবা বাৰ্থডে কি দিব এতিয়া জানো মোক বাৰ্থডে গিফ্ট লাগিব মোক লাগিব ফ্ৰক এটা দিব আৰু ইছুমেনে বাৰ্থডে হাত দীঘল ফ্ৰক এটা দিব বোলে ঠাণ্ডা দিন কাৰণে মোক হাত দীঘল ফ্ৰক এটা দিব শুনিছে নহয় গাইজ এয়া একদম ভিডিঅ' কৰি থৈছোঁ একদম প্ৰমাণ আৰু যদি নিদিয়ে মই আপোনালোকক ক'ম দেই নিদিলে মানে দিব লাগিব দিবা হ'ব ঠিক আছে বাৰু তাকে এতিয়া ভিডিঅ'টো এদাই কৰি দিওঁ আৰু তো আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিলোঁ যদি চাই ভাল পালে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ বাই বাই